উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ স্বদেশ অধ্যয়নৰ প্ৰথমটো অধ্যায় উত্তৰ পূব ভাৰতত অসম পৰিৱেশ আৰু ভূ-প্ৰকৃতি জলবায়ু মাটি আৰু পৰস্পৰৰ সম্পৰ্ক পাঠটিৰ আজিৰ শিক্ষণীয় বিষয় অসমৰ জলবায়ু। অসমৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত। মৌচুমী বতাহ হ'ল ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহিত হোৱা সাময়িক বায়ু প্ৰবাহ। ঋতু পৰিৱৰ্তনৰ উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত মৌচুমী বতাহৰ দিশ সলনি হয়। ছাত্ৰ ছাত্ৰীসকল, বতৰৰ অৱস্থা একোটা বছৰৰ ভিন্ন সময়ত ভিন্ন হয় বাবে জলবায়ুৰ ভিত্তিত বছৰটোক অসমত 4টা ভাগত ভাগ কৰা হয়। সেইকেইটা হৈছে বৰ্ষা ঋতু, শীত ঋতু, শৰৎ ঋতু আৰু বসন্ত ঋতু। বৰ্ষা ঋতু আৰু শীত ঋতু কিছু দীঘলীয়া হয়। নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈকে শীতকাল। এই সময়ছোৱাত অসমৰ গড় উত্তাপ 15 ডিগ্ৰী চেলছিয়াছলৈ নামে। এই ঋতুত পুৱা গধূলি ডাঠ বা ঘন কুঁৱলী পৰা দেখা যায়। মাৰ্চ মাহৰ শেষৰ পৰা এপ্ৰিল মাহৰ সময়ছোৱাত অসমত যি ধুমুহা বতাহ বলে তাকে স্থানীয় ভাষাত বৰদৈচিলা বুলি কোৱা হয়। এই সময়ছোৱাত গছে নতুন পাত মেলে আৰু এটা চমু সময়ৰ বাবে বসন্তকাল বিৰাজ কৰে। জুন মাহৰ পৰা মৌচুমী বায়ুৰ আগমন ঘটে আৰু ছেপ্টেম্বৰ পৰ্যন্ত প্ৰবল বৃষ্টিপাত হয়। মে' মাহৰ পৰা জুলাই আগষ্ট পৰ্যন্ত 30 ডিগ্ৰী চেলছিয়াছৰ পৰা 35 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত উষ্ণতা বৃদ্ধি হয়। ছেপ্টেম্বৰ মাহৰ শেষত উত্তাপ কমি আহে আৰু বৰ্ষা ঋতুৰ অন্ত পৰে। আকৌ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা শীত ঋতুৰ আগৰ সময়ছোৱা যথেষ্ট চুটি হয়, যাক আমি শৰৎ ঋতু বুলি কওঁ। লাহে লাহে শীতৰ প্ৰকোপ বাঢ়ি আহে আৰু ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰী মাহৰ ভিতৰত উষ্ণতা সৰ্বনিম্ন হয়গৈ। উজনি অসম আৰু নামনি অসমৰ জলবায়ুৰ মাজত পাৰ্থক্য দেখা যায়। গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আদি জিলাকেইখনৰ জলবায়ু পশ্চিমবংগৰ উত্তৰ অঞ্চলৰ দৰেই হয়। আনহাতে বৰাক উপত্যকাৰ জিলাকেইখন কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত বৃষ্টিপাত অধিক হোৱাৰ লগতে বায়ুমণ্ডলত জলীয় বাষ্প অধিক পৰিমাণে থকাৰ বাবে তুলনামূলকভাৱে সেই জিলাকেইখন অধিক গৰম হয়। মধ্য অসমৰ দক্ষিণ নগাঁও, হোজাই জিলা বৃষ্টিছায়া অঞ্চলত পৰা বাবে এই ঠাইৰ জলবায়ু তুলনামূলকভাৱে শুকান হয়, কিয়নো বৃষ্টিছায়া অঞ্চলত বৰষুণ কম হয়। আনহাতে উজনি অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ জিলাৰ জলবায়ু মধ্য অসমৰ দৰে হয় যদিও শীতকালত উষ্ণতা কিছু পৰিমাণে কম হয়। অসমৰ জলবায়ু প্ৰভাৱিত কৰা কাৰক মূলতঃ 3টা। প্ৰথম কাৰক হ'ল উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থিতি আৰু অৱয়ৱসমূহ। দ্বিতীয় কাৰণ হ'ল সুউচ্চ হিমালয় পৰ্বতমালাৰ অৱস্থিতি, যাৰ অৱস্থিতিয়ে অসমক উত্তৰ দিশৰ পৰা অহা শীতল বতাহৰ পৰা বাধা দি ৰক্ষা কৰি আহিছে। আৰু তৃতীয়টো কাৰক হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ।